নমস্কাৰ এণ্ড ৱেলকাম বেক টু এ নিউ ভিডিঅ'। এইটো ভিডিঅ'ত মই চেন্নাইত যোৱাৰ পিছত যিখিনি আমি তাত খাদ্য খাইছিলোঁ আৰু যিখিনি মন্দিৰ আমি চাইছিলোঁ, ভগৱানৰ প্ৰতিমূৰ্তি চাইছিলোঁ, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাওক, এইখন হ'ল এখন মন্দিৰ যিখন আমাৰ শ্ৰী ৰামচন্দ্ৰ মেডিকেল চেণ্টাৰ হস্পিটেলৰ বাউণ্ডাৰীৰ ভিতৰত থকা মন্দিৰ। মন্দিৰৰ কনষ্ট্ৰাকশ্যন টোটেলি ডিফাৰেণ্ট। এইটো হ'ল তেওঁলোকৰ মহাদেৱৰ প্ৰতিমূৰ্তি, এইটো আৰু এটা ভগৱানৰ মূৰ্তি। এইটো হ'ল এটা মিঠাইৰ দোকান। আমি তাত গৈছিলোঁ বজাৰত, এইটো মিঠাইৰ দোকান। প্ৰথমে আমি ভবা নাছিলোঁ কিমান কি দাম হ'ব, কিন্তু যেতিয়া মিঠাই খাইছিলোঁ তেতিয়াহে আমি গম পাইছিলোঁ কিমান দাম। 4টা মিঠাই আমি লৈছিলোঁ, লৈ পেলাই খাইছিলোঁ, কিন্তু লাষ্টত খোৱাৰ পিছত দেখিলোঁ 4টা মিঠাইৰ দাম 227 টকা বিল। মানে ইমান দাম মিঠাইৰ তাত, নাজানো কিয় বা হয়। তাত গ'লে আপোনালোকে অন্ততঃ এবাৰ সুধি পেলাইহে যি লোৱাৰ ল'ব। আমি মানে ভবা নাই এনেকুৱা পৰিস্থিতি আমাৰ হ'ব বুলি। তো আমি লোৱাৰ পিছতে আমি মানে কি ক'ম, উপায় নাই। তো আপোনালোকে গ'লে অলপ চাই চিন্তি যি কৰা কৰিব। এইখন চাওক, আৰু এখন ভগৱানৰ মন্দিৰ। নাজানো আমি সেই মন্দিৰ, কিন্তু তেওঁলোকৰ হিন্দু ধৰ্মশাস্ত্ৰৰ মতে এইখন কিবা মন্দিৰ টোটেলি ডিফাৰেণ্ট আমাৰ এইটো চাইডৰ পৰা। চাউথৰ মন্দিৰবিলাকৰ মন্দিৰসমূহ সম্পূৰ্ণ বেলেগ। এখন মন্দিৰৰ ভিতৰি ভাগ, আপোনালোকে কনষ্ট্ৰাকশ্যনটো চাওক। আৰু এইটো চাওক, ভগৱানৰ কেনেকৈ মালাটো পিন্ধাইছে, খুব ধুনীয়া লাগিছে বস্তুটো চাই কাৰণে মই স্পেচিয়েলি তুলি আনিছোঁ। বহুত ধুনীয়া লাগিছে মূৰ্তিটো। এইখন শিৱ মন্দিৰ। মই সুধিছিলোঁ তাত, শিৱ মন্দিৰত শিৱ এনেকৈ মালা পিন্ধাইছে। বহুত ধুনীয়াকৈ তেওঁলোকৰ বিভিন্ন নিয়ম সংস্কৃতি তেওঁলোকৰ বহুত ডিফাৰেণ্ট আমাৰ পৰা। মন্দিৰৰ বাহিৰৰ পৰা মই এখন ফটো লৈছিলোঁ, বহুত দূৰৰ পৰা। তেওঁলোকৰ প্ৰতিখন মন্দিৰৰ কিবা নে কিবা এটা বেলেগ থাকেই আমাৰ এইফালৰ পৰা। গতিকে এইটো ছাইডৰ পৰা বেলেগ আপোনালোকে তাত গ'লে দেখিব পাৰিব। মন্দিৰসমূহৰ কনষ্ট্ৰাকশ্যন হওক, ভগৱানৰ প্ৰতিমূৰ্তি হওক বা পূজা অৰ্চনাৰ বিভিন্ন নিয়মাৱলী হওক, সম্পূৰ্ণ বেলেগ। তাত এখন আইচক্ৰীম খাইছিলোঁ, এখন ৰেষ্টুৰেণ্টত গৈ দুপৰীয়া। গৰম আছিল তাত, তো এইখন আনিছোঁ, আপোনালোকে চাওক। এইখন অ'পেন ৰেষ্টুৰেণ্ট এখন। ৰেষ্টুৰেণ্টৰ বাহিৰত বহি অ'পেন এয়াৰত বহি খাব পাৰে। এখন মিঠাইৰ দোকান এইটো। এইখন মিঠাইৰ দোকান আপোনাৰ যিখন হস্পিটেলত গৈছিলোঁ, সেই হস্পিটেলখনৰ কেণ্টিনত এইখন মিঠাইৰ দোকান। বহুত ডাঙৰ কেণ্টিন। তাত একেলগে 600 পৰা 700 মানুহ থাকিব পাৰে। কেণ্টিনৰ ভিতৰত ATM আছে, আপোনালোকে ভাবিছে লওক। আৰু সেইটো হ'ল একুৰিয়াম। কেণ্টিনত এইখন একুৰিয়াম ৰাখি থোৱা আছিলে। বহুত ভাল লাগিছে কেণ্টিনখন। বহুত ডাঙৰ, 600-700 মানুহ একেলগে বহি খাব পাৰে। আৰু তাত ছাৰ্ভ কৰাৰ ছিষ্টেমো বেলেগ, আৰু চাফ চিকুণতা তেওঁলোকে বজাই ৰাখিছিলে বহুত ধুনীয়াকৈ। বহুত ভাল জেগা চেন্নাই, আপোনালোকে যেতিয়াই যাব। বেলেগ বেলেগ ফুডৰ টেষ্ট মই লৈছিলোঁ, আৰু এইখিনি তুলি আনিছোঁ। মন্দিৰৰ ডেক'ৰেশ্যন, ৰাতি তেওঁলোকে লাইটিং কৰিছিলে। ডেক'ৰেশ্যনটো এনেকুৱা। এইটো মিঠাইৰ নামটোও বেলেগ বেলেগ চাওক। আমাৰ এইফালে এইটো, আৰু এইটো হ'ল আমি ৰাতি খাইছিলোঁ অৰ্ডাৰ দি পেলাই ৰেষ্টুৰেণ্টত, কেণ্টিনত গৈ পেলাই। সাই বাবাৰ মূৰ্তি হস্পিটেলৰ ভিতৰত থোৱা আছিলে। এইখন শাক পাচলিৰ দোকান। আৰু চাওক বৰ্ডত লিখি, এটা বস্তু স্পেচিয়েলি চাওক, এইখন এখন মন্দিৰ, শিৱ মন্দিৰ। এইখন মই সুধিছিলোঁ, বজাৰত গৈছিলোঁ তেতিয়া মই চাইছিলোঁ, এইটো শিৱ মন্দিৰ। আৰু তাত সংস্কৃতিটো চাওক, তাত কলগছ লগোৱা আছে মন্দিৰৰ ওচৰত, কিন্তু কলগছত কল লাগি আছে। সেইটো মই দেখি পেলাই বহুত আচৰিত হৈছোঁ। এইটো চাওক, মন্দিৰৰ গেটত কলগছ লগোৱা, কিন্তু গছটোত কল লাগি আছে। সেইটো তেওঁলোকৰ সংস্কৃতি। মই সুধিছিলোঁ তেতিয়া তেওঁলোকে কৈছিলে যে এইটো সংস্কৃতি তেওঁলোকৰ, য'ত কল লাগি থকা গছ আনিব লাগিব। আৰু এইটো চাওক, আইচক্ৰীম দিয়াৰ ষ্টাইলটো বহুত ধুনীয়া লাগিছে মোৰ ষ্টাইলটো।
কিমান ধুনীয়াকৈতো ছাৰ্ভ কৰি আছে। শাক পাচলি দোকান বজাৰ, এইখন এখন মন্দিৰ, বহুত ধুনীয়া, বহুত ভাল লাগিছে চেন্নাই চহৰখন। আৰু যেতিয়াই যাব আপোনালোকে চব বস্তুত টেষ্ট কৰিব, খোৱা বোৱা যিমান আছে পৰাপক্ষত টেষ্ট কৰিব। আৰু বহুত ধুনীয়া, অনলি লেংগুৱেজৰ কিছুমান প্ৰব্লেম, বাকী একো নাই তাত। চাফ চিকুণতা আছে, আপোনালোকে গাড়ী মটৰত কোনো অসুবিধা নহয়। যদি অনলি ইংলিছটো অলপ জানিলেই হ'ল। হিন্দী তেওঁলোকে বহুতে ক'ব নিবিচাৰে, ইংলিছটো তেওঁলোকে বহুত ফ্ৰুটফুলি কৈ দিয়ে, বহুত ভাল তেওঁলোকৰ। একদম অটোৱালা ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি চবেই মানে ইংলিছ ক'ব পাৰে বহুতে, গতিকে ইমান প্ৰব্লেম নহয়। ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু যিমান পাৰে নতুনকৈ চোৱা মানুহ যিমান আছে চবে ছাবস্ক্ৰাইব কৰিব চেনেলটো। এইখিনিয়ে আছিলে এইখন ভিডিঅ'ত, বেছি একো নাই। কাইণ্ডলি আপোনালোকে গোটেই ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আকৌ ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ